पीएम जिंदाबाद 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 अग्रमा महिलारी जिंदाबाद 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 अग्रमा महिलारी जिंदाबाद 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 अग्रमा महिलारी जिंदाबाद 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 गणेश कोसारी जिंदाबाद 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 गणेश कोसारी जिंदाबाद 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 জয়েন কৰিলো আজি কেইদিনমানৰ পৰা কোসাৰী ছাৰৰ লগত অলপ যোগাযোগ কৰিছিলোঁ যোগাযোগ কৰিলোঁ মই এটা কথা একচুৱেলি বিজেপি একচুৱেলি বেয়া পোৱা নাছিলোঁ কিন্তু তেওঁলোকৰ যিটো আমি 5 বছৰৰ শাসন দেখিলোঁ তেওঁ ৰাস্তা ঘাট কোনো স্কুল কলেজ যিকোনো উন্নয়নমূলক কাম বুলি ক'লে আমি একো দেখা নাপালোঁ তেওঁলোকে অকল মানে ৰাজনীতি কৰিলে মানে ৰাজনীতিৰ নামত ৰাজনীতি কৰিলে তেওঁলোকে মানে আমাৰ অকল তেওঁলোকে এই যিবিলাক কোনো আঁচনি এইবিলাকৰ মাজতে মানুহক প্ৰলোভন দিলে আৰু তাৰ বাদে তেওঁলোকে দেখাই পেলাই আমাৰ মেইন আজিলৈকে বাটা চাৰিআলিৰ পৰা বাঙালীবাৰ ৰাস্তালৈ আজিলৈকে আমি দেখা মানে উন্নয়ন কৰা একো দেখা নাপাওঁ আজি লাষ্ট 4 বছৰ পিছত তেওঁলোকে অলপ ৰাস্তা বনাই আজিলৈকে শেষে কৰিব নোৱাৰিলে এই আজি 2 দিন পিছত কোৰ্ট অফ কণ্ডাক্ট লাগিব তেওঁলোকে উন্নয়ন বুলি ক'লে একচুৱেলি ফটাত হ'ল তো সেইটো কাৰণে আমাৰ ৰাইজে আজি দলে বলে আহি যোগদান কৰিলে বিজেপি হওক মই জিএছপি আছিলোঁ তো এনেকৈ আমাৰ যিখিনি কৰ্মী আছিলে সবখিনি কৰিছে আৰু আগন্তুক আৰু কৰিব তো আমি সেইখিনিয়ে বিচাৰোঁ যে উন্নয়ন লাগে আৰু কোসাৰী ছাৰক মই যি 15 বছৰ শাসন দেখিলোঁ বিজেপিৰ তুলনাত বহুখিনি উন্নয়ন কৰিছিলে যিটো সময়ত একো নাছিলে আমাৰ ইয়াত মানে ইয়াতে ক'ব গ'লে আমাৰ আন্দোলন সেইবিলাকৰ মাজতো তেওঁ যিখিনি কাম কৰিলে তো আজি ইমান ভাল পৰিৱেশত আজি নৰেন্দ্ৰ নাথে কি কৰিলে এতিয়া আপোনাৰ এইটো প্ৰশ্ন মই নহয় সকলো মানে আমাৰ ৰাইজে মানে এইটো সুধিব বা প্ৰশ্নও কৰিব আৰু সেইটো কাৰণে আমাৰ দলে বলে আমাৰ যিখিনি ইয়ং ল'ৰা জিএছপি হওক বিজেপি যিখিনি কৰ্মী হওক আইটি চেলৰ পৰা আৰম্ভ কৰি সবখিনি আমি আজি কোসাৰী ছাৰ জইন কৰিলোঁ মানে আছিলোঁ মেইন হেড ছেক্ৰেটাৰী আছিলোঁ ওপৰত হয়তো কি হয় আগৰ পৰাই মানে কোসাৰী খুৰা মই খুৰা বুলি মাতোঁ মানে তেওঁলোকক মই সৰুৰ পৰা লগ পাইছোঁ তো তেওঁলোকৰ মানে ঘৰুৱা সম্পৰ্ক এটা আছে তো মই কেইবছৰমান 5 বছৰমান এনে বিজেপিৰ আইটি চেলৰ বাক্সা ডিষ্ট্ৰিক্টত কাম কৰিছিলোঁ তাৰ পৰা মই একচুৱেলি ৰিজাইন দিছোঁ 23 ৰিজাইন দিছিলোঁ তাৰপিছত এতিয়া ধৰক মানে যিহেতু মানে ঘৰৰ ওচৰে হয় আৰু খুৰাৰ লগত আগৰ পৰাই ঘৰুৱা সম্পৰ্ক তো সেই হিচাপত মই আকৌ আহিলোঁ এইটো আকৌ কাম কৰিম তাৰমানে ধৰক নিউ জেনেৰেশ্যন যিটো আছে মানে গোটেইখিনি বহুতখিনি আহিছে তাৰমানে এতিয়া লগত আমি ভালদৰে কাম কৰিম সেইটো ভাবিছোঁ আৰু মোৰ লগত এনে 15জনমান জন হৈছে এতিয়া বাকী আৰু ল'ৰাবিলাক আহি আছে আমাৰ জইন কৰাবিলাক প্ৰায় শিক্ষিত ল'ৰা মানে ধৰক হাই ছেকেণ্ডেৰী ডিগ্ৰী পঢ়ি আছে এনেকুৱা ল'ৰা হয় আগন্তুক পাৰ্টিৰ হৈ ভালদৰে কাম কৰিব পাৰোঁ এনেকুৱা নিউ জেনেৰেশ্যন আগবঢ়াই লৈ যাব পাৰোঁ ৰাইজৰ কাৰণেও কিবা এটা কৰিব পাৰোঁ সেইটো ভাবিছোঁ আৰু সেই তাৰ কাৰণে জইন কৰিলোঁ বিজেপি ৰিজাইন দিয়াৰটো বিশেষ মানে এনেকুৱা হেৰি নাই মানে তাতে মোক ইমান সেই পৰিৱেশটো পোৱা নাই আৰু তাতে কাম কৰিছিলোঁ মানে যিটো পৰিৱেশ পাব লাগিছিল আইটি চেলত 5 বছৰ কাম কৰাৰ পিছত যিটো পৰিৱেশ পাব লাগিছিল সেই পৰিৱেশটো পোৱা নাই তো তাৰ কাৰণে মই আপোনাৰ ৰিজাইনটো দিছিলোঁ তাতে ৰিজাইন দি কিনে তাৰপিছত মই তেতিয়াৰ পৰাই মানে কোসাৰী খুৰাৰ লগত লাগি আছিলোঁ এতিয়া মানে আজি জইন কৰিলোঁ নাৰায়ণ নাথ দক্ষিণ জাগা কামেশ্বৰ কলিতা আহি পাইছে নিৰুপমা কলিতা আৰু এটা আৰু ভুৱন আহিংসা বড়ো সুৰঞ্জিত চৰকাৰ কুশল কলিতা ৰাজীৱ কলিতা আহক